জুৰিয়াৰ দগাঁওস্থিত আজমল কলেজ অফ আৰ্টছৰ 12 বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰেচম বাৰ্ষিকী উদযাপন 2010 চনতে স্থাপিত জুৰিয়া অঞ্চলৰ অন্যতম শিক্ষা অনুষ্ঠান আজমল কলেজ অফ আৰ্টছৰ 12 বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত ৰেচম বাৰ্ষিকী উদযাপন অনুষ্ঠানৰ প্ৰথম দিনা শনিবাৰে 12খন পতাকা উত্তোলনৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোটে আয়োজন কৰা ৰেচম বাৰ্ষিকীৰ প্ৰথম দিনাৰ আন কাৰ্যসূচীসমূহ আছিল গছপুলি ৰোপণ, নতুন ছাত্ৰ-ছাত্ৰীক আদৰণি, কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা, আলোচনা চক্ৰ, গীত মাতৰ অনুষ্ঠান ইত্যাদি। আজি ৰবিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় সমন্বয় শোভাযাত্ৰাৰে। এই বৰ্ণিল শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও সহযোগ কৰে। জুৰিয়াৰ পৰা মকছুদুল ইছলাম, ইণ্ডিপেণ্ডেণ্ট অসম 24। আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত আমি 12 বছৰ পূৰ্তি উপলক্ষে ৰেচম বাৰ্ষিকী উদযাপন কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই কাৰ্যসূচীৰ অনুষ্ঠানবিলাক চলাই নি আছোঁ। যোৱাকালি আজমল কলেজ অফ আৰ্টছ নগাঁৱৰ আমাৰ ফাউণ্ডেশ্যনৰ পৰা খুচৰুল ছাৰ আৰু আজাদ ছাৰ তেওঁলোকে আহিছিলে। তেওঁলোকে অনুষ্ঠানটো যথেষ্ট প্ৰশংসা কৰি গৈছে। আমি সমাজখনৰ শৈক্ষিক পৰিৱৰ্তনৰ কাৰণে, সামাজিক জাগৰণৰ কাৰণে আমি দুটাকৈ আলোচনা চক্ৰৰ আয়োজন কৰিছিলোঁ। আমাৰ তাত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা, নগাঁও কলেজ অফ এডুকেশ্যনৰ পৰা, আমাৰ বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ৰ পৰা ব্যক্তিসকল আলোচকসকল আহিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক উপকৃত হ'ব পৰাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনা ইয়াত আগবঢ়াই থৈ গৈছে। আৰু আমি আশা কৰিছোঁ যে আমাৰ এই ৰেচম বাৰ্ষিকী উদযাপনৰ জৰিয়তে এই সমগ্ৰ অঞ্চলটোত এটা নতুন শৈক্ষিক আলোড়নৰ সৃষ্টি হ'ব, সামাজিক এটা সচেতনতাৰ সৃষ্টি হ'ব, যিটোৱে আমাৰ সমাজখনক আৰু আগুৱাই লৈ যোৱাত সহায় কৰিব। আৰু আজমল কলেজ অফ আৰ্টছ নগাঁৱত যিটো ৰেচম বাৰ্ষিকী উদযাপন আজি হৈছে, সেইটো আজমল ফাউণ্ডেশ্যনৰ ইতিহাসত এটা অতিকৈ আকৰ্ষণীয় অনুষ্ঠান বুলি আমি ক'ব লাগিব। কাৰণ আজমলৰ কোনো এখন কলেজতে আজিলৈকে এনেকুৱা ধৰণৰ ৰেচম বাৰ্ষিকী উদযাপন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে সেইফালৰ পৰা মই অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ আজমল কলেজ অফ আৰ্টছ নগাঁৱৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে, আমাৰ শিক্ষাগুৰুসকল আছে, আমাৰ অধ্যক্ষ মহোদয় আছে আৰু যিসকলে আমাক সহায় সহযোগিতা কৰিছে, সকলোলৈকে আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি ৰাতিপুৱাৰ ভাগত সমন্বয় শোভাযাত্ৰা হিচাপে তেওঁলোকে এটা শোভাযাত্ৰাৰ উলিয়াইছে। এই শোভাযাত্ৰাটোত মই অংশগ্ৰহণ কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী আছিল। যোৱাকালি এটা আলোচনা সত্ৰ আছিল। এই আলোচনা সত্ৰ তেওঁলোকে খুব ধুনীয়া আজিৰ সময়ৰ লগত উপযোগীকৈ দুটা বিষয়বস্তু লৈ তেওঁলোকে সমাজখনক এটা বাৰ্তা দিব বিচাৰিছে। যিহেতু এইখন এখন আৰ্টছ কলেজ হয়, আৰ্টছ কলেজৰ আৰ্টছ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আৰু বৰ্তমান সমাজত চলি থকা লিংগ বৈষম্যৰ ওপৰত এটা আলোচনা সত্ৰ আৰু বিভিন্ন কাৰ্যসূচী আছে। তাৰ লগত আমি অংশগ্ৰহণ কৰিছোঁ। আজি সকলোকে ইয়াতে একেলগে লগ পাই ভাল লাগিছে আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ। লাগি আছে ছাৰ। হয় লাগি আছে ছাৰ। হয় আমি ভিডিঅ' তুলনামূলক অলপ দেখুৱাবলগীয়া সামগ্ৰিক পৰিৱেশ কেনেদৰে আজি পুৱাৰে পৰাই এইখন কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে
Lá nó phải sát tôi lúc chút lần mà phải